বহাগ বিহুৰ প্ৰত্যেকলৈ শুভেচ্ছা থাকিল। এই বহাগ বিহুত প্ৰত্যেকৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। একতাৰ এনাৰজৰীডালেৰে প্ৰত্যেকেই সেই বিহুৰ যিটো একতাৰ এনাৰজৰী, যিটো মৰম, যিটো স্নেহ বন্ধন আছে, সেইটোৰ মাজেৰে আপোনালোকে প্ৰত্যেকেই মিলি জুলি আমাৰ উৎসৱটি এটা শান্তিময় আৰু মধুময় পৰিৱেশেৰে আপোনালোকে অতিবাহিত কৰক। কাৰণ এইটো কোনো জাতিৰ নহয়, এইটো আমাৰ প্ৰত্যেকৰে লাডৰ এটা উৎসৱ, যিটো কোৱা হয় অসমবাসীৰ অন্তৰৰ হিয়াৰ আমঠু বিহু। বিহু বুলি ক'লে লাট আৰু নোম থিয়ৰি উঠে। কাৰণ কেলে বিহু আমাৰ জাতি, আমাৰ বিহু আমাৰ সম্পদ, বিহু আমাৰ মৰম, বিহু আমাৰ চেনেহ, বিহু আমাৰ প্ৰত্যেকখিনি। গতিকে আপোনালোকে একেটা আৰু একতাৰে গঠিত হৈ পেলাই প্ৰত্যেকেই বিহু উদযাপন কৰক, মৰমেৰে, শান্তিৰে, একতাৰে। জয় আই অসম।